স্পিকাৰ ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ পৰিষদৰ ডেপুটি চিফ ডাঙৰীয়া, আমাৰ সন্মানীয় ইএম সকল, সন্মানীয় MCLA সকল, আমাৰ অফিচাৰ সকল আৰু উপস্থিত সাংবাদিক বন্ধুসকলৰ লগতে আমাৰ দলৰ কৰ্মকৰ্তা বিষয়ববীয়াসকল আৰু ৰাইজ, মই আমাৰ 6জন বিভিন্ন জনগোষ্ঠীৰ পৰা যিসকলে আজি নমিনেট হৈ আমাৰ কাউন্সিলত আহিল, আজি শপত গ্ৰহণ কৰিলে, প্ৰত্যেকজনকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই কংগ্ৰেচুলেশ্যন দিছোঁ তেখেতসকললৈ কি আমাৰ 40 জনৰ লগত আৰু 6জন আমাৰ আৰু সদস্য বাঢ়িল আৰু কাউন্সিলখন এতিয়া ফুল ফ্লেজেড হ'ল। কেইবা বছৰ ধৰি আগৰ গভৰ্ণমেণ্টখনে নমিনেট সদস্যখিনি ফুলফিল কৰা নাছিলে আৰু গণতন্ত্ৰত যেটো আছে এটো ৰিপ্ৰেজেন্টেশনটো খুব ইম্পৰ্টেন্ট হয়। ৰিপ্ৰেজেন্টেশন আৰু পাৰ্টিসিপেশনটো যেতিয়া হয় তেতিয়া গণতন্ত্ৰটো সফল হয় আৰু গণতন্ত্ৰটো সফল কৰিব পাৰিলেহে গণতান্ত্ৰিক দেশ এখন আগুৱাই যাব পাৰে। এই কাৰণে সকলো দিশৰ পৰা আমাৰ গণতান্ত্ৰিক দেশৰ যেটো মূল মন্ত্ৰ, এই গণতন্ত্ৰটো জীয়াই ৰখাৰ কাৰণে আমি সকলো দিশৰ পৰা প্ৰয়াস কৰিব লাগিব, চেষ্টা কৰিব লাগিব। আৰু আজি আমি UPPN, BJP আৰু GSPৰ যেটো মিলিজুলি এটা চৰকাৰ, এই চৰকাৰখনৰ প্ৰথম পদক্ষেপটোৱে সফল হ'ল কি আমি এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে চৰকাৰ গঠন কৰিলো আৰু অকণমান সময় বিলম্ব নকৰাকৈ যিসকল জনগোষ্ঠীৰ ইয়াত ৰিপ্ৰেজেন্টেটিভ নাছিলে সেই জনগোষ্ঠীবিলাকৰ পৰা আমি তাৎক্ষণিকভাৱে নিৰ্বাচিত কৰি নমিনেট কৰি আমি 6জন সদস্য আনিবলৈ পাৰিছোঁ। তো সেইটো আমাৰ কাৰণে এটা সফল পদক্ষেপ বুলি আজি মই ক'ব বিচাৰোঁ। কথা হৈছে এই কাউন্সিলখনৰ ওপৰত 35 লক্ষ জনসাধাৰণৰ বৰ্তমান আৰু ভৱিষ্যত নিৰ্ভৰ কৰি আছে। আমাৰ ওপৰত ৰাজ্য চৰকাৰ আছে, কেন্দ্ৰীয় চৰকাৰ আছে, কিন্তু এই অঞ্চলৰ উন্নয়ন আৰু বিভিন্ন যি বিষয় আছে মানৱ জাতি হিচাপে আগুৱাই যোৱাৰ কাৰণে সেইটো এই কাউন্সিলখনৰ ওপৰতে নিৰ্ভৰ কৰিছে। ইয়াত প্ৰায় 40টা ডিপাৰ্টমেণ্ট আজিৰ পৰা 17 বছৰ আগতে হস্তান্তৰ কৰিছে আৰু কেইদিনমানৰ ভিতৰত আৰু 6-7টা হয়তো ডিপাৰ্টমেণ্ট আৰু হস্তান্তৰ কৰিব, যেটো BTR চুক্তিত এটো মেনশন কৰা আছে, এটো লিপিবদ্ধ হোৱা আছে। আৰু সেইখিনি ডিপাৰ্টমেণ্ট আহাৰ পিছত এই কাউন্সিলখন আৰু শক্তিশালী হ'ব। তো এই যে আমাৰ সেটআপ আছে, এই যে এস্টাবলিশমেন্ট আছে, এই যে মেচিনাৰী আছে, সেইখিনি আমি প্ৰকৃতাৰ্থ যদি ভালকৈ ব্যৱহাৰ কৰিব পাৰো, মোৰ বিশ্বাস আছে কি আমাৰ অঞ্চলটো বহুত আগুৱাই যাব। আমি নিজাববীয়াকৈ বহুত কাম কৰিব পাৰো। ইফালে কেন্দ্ৰীয় আৰু ৰাজ্যৰ আঁচনি আমাক সদায় লাভান্বিত কৰিব। কিন্তু যোৱা 15 তাৰিখত শপত গ্ৰহণ কৰাৰ পিছত বিভিন্ন ৰাজনৈতিক পৰিৱেশৰ মাজেৰেও এই কাউন্সিলখন কেনেকৈ চলি আছে মই ব্যক্তিগতভাৱেও আৰু আমাৰ টিমতো আমি বহুত বুজিবলৈ চেষ্টা কৰিছোঁ আৰু আজিলৈকে যথেষ্ট আমি বুজি উঠিছোঁ কি কাউন্সিলখন আমি যদি এটা টিম হৈ কাম কৰিব পাৰো, আমাৰ ইলেক্টেড মেম্বাৰখিনি আৰু আমাৰ ইয়াত থকা বিউৰোক্ৰেটখিনি সবে মিলি পেলাই সঁচাকৈ আমি বহুত কাম কৰিব পাৰিম। ইয়াত কৰবাত নহয় কৰবাত অলপ গেপ হৈ আছিল আৰু সেই গেপখিনি আমি ফিল আপ কৰিব লাগিব আৰু ইয়াৰ কাৰণে আমাক কিছুমান ডাইনামিক লিডাৰ লাগিব, ইনোভেটিভ আৰু ক্ৰিয়েটিভ আইডিয়া লৈ কাম কৰিব পৰা হাৰ্ড ৱৰ্কিং লিডাৰ লাগিব আৰু বিয়ণ্ড দ্যাট ইয়াতকে সবচে ওপৰত লাগিব এতিয়া আমাৰ ভাল ভাল ডক্টৰৰ নিচিনা কাম কৰিব পৰা পলিটিচিয়ান লাগিব। বেমাৰ হৈ আছে, বেমাৰটো ভাল কৰিব লাগিলে আমি অলপ ডক্টৰৰ নিচিনা অলপ ব্যৱহাৰ কৰিব লাগিব। বেমাৰৰ নিচিনা আমি যদি ব্যৱহাৰ কৰোঁ আমি বেমাৰটো ট্ৰিটমেন্ট কৰিব নোৱাৰিম। তো সেই কাৰণে মই আশা ৰাখিছোঁ আমাৰ এতিয়া ইএম আমাৰ বহুত ইয়াত শপত গ্ৰহণ অলৰেডি কৰিলে আমাৰ ইএম সকল আৰু ইএম আৰু নতুনকৈ আহিব
আমি সবে মিলি এটা টিম হৈ কাম কৰিম আৰু ইলেকশ্যনৰ সময়তে মই এটা কথা কৈ আছিলো যেহেতু ডিপাৰ্টমেন্ট 40টা আছে আৰু আমাৰ এমচিএলএ 40 জন এটো শাসকে হোক বা বিৰোধীয়ে হোক আমি গোটেইকেজনে এটা এটা ডিপাৰ্টমেন্ট চলাব লাগিব অফিচিয়ালি রুল মতে নিয়ম মতে কনস্টিটিউশনালি যিখিনি পাৱাৰ দিয়া আছে ইএম সকলে সাইন কৰিব কিন্তু প্ৰত্যেকজনে এটা এটা ডিপাৰ্টমেন্ট চোৱা চিতা কৰিলে ভাল হয় এটো মানে ইএম হৈয়ে চলাব ইটো নহয় মেম্বাৰ হৈও তেখেতে চোৱা চিতা কৰিব এটা বিভাগ যাহাতে তেখেতৰ তাত থকা যিটো প্ৰতিভা যিটো কেপাসিটি হিটো 5 বছৰৰ কাৰণে যাহাতে এনে মানে মিস ইউজ নহয় তো সেই কাৰণে আজি দেখিছো কি বহুত কাম কৰিব লগা আছে এই কাউন্সিলত আমি বহুত সেমিনাৰ পাতিব লাগিব বহুত আলোচনা কৰিব লাগিব বহুত শিকিব লাগিব শিকাব লাগিব আমাৰ বিষয়াসকলৰ ওপৰত বহুত সমস্যা আছে তলৰ ডাউন লাইনত বহুত সমস্যা আছে গুটি সেক্ৰেটাৰিয়েটখন আজিলৈকে ডিজিটাইজ কৰা হোৱা নাই এটা এটা ডিপাৰ্টমেন্টৰ কাম মানে বহুত পেন্ডিং হৈ আছে এই গুটি কামখিনি কৰিব লাগিলে এটা টিম ৱৰ্ক লাগিব আনপিনেদি আমাক ৰাইজে বহুত আশা কৰিছে গতিকে মই দীঘলীয়া বক্তব্য নাৰাখো সকলোলৈ ধন্যবাদ জনাইছো আৰু বিশেষকৈ আজি যিখিনি নিৰ্বাচিত হল ইয়াৰ পিছত আজি ওট টেকিং হল এই সদস্যসকলক মই আন্তৰিকতাৰে পুনৰ মই কংগ্ৰেচুলেশ্যন দিছো আৰু মই বিশ্বাস লৈছো যে আমি আজিৰ পৰাই এটা টিম হৈ কাম কৰিম আৰু মই আপোনালোকক সকলোকে অনুৰোধ কৰিছো কোনো যাহাতে অলপ কি কয় দশমিক লৈ পেলাই কাম নকৰে দশমিকটো আমাক বহুত দিগদাৰ দিয়ে এই কাৰণে এটা ফ্ৰেণ্ডশিপ হ'ব লাগে হয় আমাৰ দলবিলাক বেলেগ বেলেগ আমি বেলেগ বেলেগ আইডিওলজিৰ পৰা আহিছো বাট ইয়াত আমি এটা টিম হৈ আমি কাম কৰিম তো কিবা কাৰোবাৰ ভুল হ'ব পাৰে কিবা ইনফৰমেশন গেপ হ'ব পাৰে সব এটা পজিটিভ এটা মাইন্ডসেট লৈ যাহাতে সবে কাম কৰে মই অনুৰোধ কৰি মোৰ বক্তব্য সামৰিছো ধন্যবাদ